গাইজ নাগাৰা নাম পৰিৱেশন কৰি ভাইৰেল হোৱা কৰিশ্মা নাথৰ সম্পূৰ্ণ পৰিচয়টো জানি লোৱা হওকচোন। গাইজ ভিডিঅ'টি সম্পূৰ্ণকৈ চাব আৰু আগলৈ নতুন নতুন খবৰবোৰ পাই থাকিবলৈ আমাৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' আহকচোন আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। গাইজ কৰিশ্মা নাথৰ সম্পূৰ্ণ নামটি হৈছে কৰিশ্মা নাথ। তেওঁৰ জন্মস্থান হৈছে দৰং জিলাত, স্থায়ী বাসস্থান বৰচোৱা লাউজান দৰং। তেওঁলোকৰ পৰিয়ালত আছে পিতৃ মাতৃ ভণ্টি বা খুৰা আৰু আইতা। ভণ্টিৰ নাম হৈছে জ্যোতিস্মিতা নাথ। প্ৰাথমিক শিক্ষা আৰম্ভ কৰে চিপাজাৰ LP স্কুলৰ পৰা আৰু বৰ্তমান শিক্ষা স্নাতক পঢ়ি আছে। কলেজৰ নাম হৈছে বিদ্যাভাৰতী কলেজ। কৰিশ্মা নাথে নৃত্য, নাগাৰা নাম আৰু অভিনয় কৰি ভাল পায়। বৰ্তমান বয়স 21 বছৰ। কৰিশ্মা নাথে 7ম শ্ৰেণীৰ পৰাই নাগাৰা নাম পৰিৱেশন কৰিছিল আৰু কৰিশ্মা নাথৰ নামৰ দলটোৰ নাম হৈছে মিলি জুলি নাগাৰা নাম। চ' গাইজ ভিডিঅ'টি আপোনালোকৰ বাৰু কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন।